हेलो गाइस वेलकम बैक टू माय चैनल মোৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এটা বিশেষ কাৰণৰ কাৰণে ভিডিঅ'টো বনাবলগীয়া হ'ল। আজি এনেকুৱা এজন বিশেষ ব্যক্তিয়ে মোক আজি ভিডিঅ' কল কৰি মোৰ লগত কথা পাতিলে আৰু কৈছে যে তোমাক এটা বস্তু দিম, তুমি সেই বস্তুটো লৈ যোৱা। পিছত মই ক'লোঁ মইতো ইমান দূৰ যোৱা সম্ভৱ নহয়। তেতিয়া কৈছে তুমি লোকেশ্যন চেণ্ড কৰা, লোকেশ্যনৰ মতে তুমি বস্তুটো পাই যাবা। কিন্তু বস্তুবিলাক তেখেতে দিয়ে দেখিছোঁ, বস্তুবিলাক যে এনেকৈ দিয়ে বেলেগক সেইটো দেখিছোঁ, কিন্তু এনেকৈ মেছেজ কৰি ভিডিঅ' কল কৰি বস্তু দিয়াটো আজিলৈকে মই পোৱা নাই। আৰু মই আজি বস্তুটো পাম বুলি কৈছে, যদি বস্তু পাওঁ নাপাওঁ সেইটো কথা নাজানো, কিন্তু তেখেতৰ লগত কথা পাতিছোঁ মোৰ সেইটো ভাল লাগিছে মনটো। নতুনকৈ চেনেলটো খুলিছোঁ মানে আপোনাৰ মোৰ চেনেলটো 3 বছৰ হ'ল, কিন্তু মোৰ ভিডিঅ' এৰা বেছি দিন হোৱা নাই, কেইদিনমান হৈছে ভিডিঅ' এৰা। কিন্তু আজি তেখেতে মোলৈ ভিডিঅ' কল কৰিলে। কোন হয় তেখেত চাওক আৰু কি পাম সেইটো চাওক। মোৰ নামত যোনটো বস্তু আহিছে সেইটো পাব দেখা। তেখেতৰ লগত যেতিয়া মই ভিডিঅ' কল কৰিছোঁ স্ক্ৰীন ৰেকৰ্ডিং কৰি ৰাখিছোঁ, চাওকচোন ভিডিঅ'টো চাই খুবেই ভাল লাগিব, ভিডিঅ'টো স্কিপ নকৰিব। মোৰ লগত যেনেকুৱা হৈছে আপোনালোকৰ লগতো এনেকুৱা হৈছে নেকি? এতিয়া মানে মোৰ লগত যিখিনি হৈ আছে, যেনে কুৰিয়াৰটো আহিব বুলি কৈছে, আহেও নাই নাজানো। কোনোবাই এনেকৈ পাইছে নেকি আজিলৈকে? তেখেতসকলে দিছে নেকি? কাৰোবাক কমেণ্ট কৰি জনাবচোন। আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ল'ব। নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আৰু কোনে পাইছে জনাব। ভিডিঅ'বিলাকত দেখা পাওঁ তেওঁলোকে বস্তুবিলাক দি থাকে, কিন্তু এনেকৈ হোৱাটছএপত ভিডিঅ' কল কৰি বা ফোন কৰি বস্তুটো আহি লৈ যোৱা, সেইবোৰ কাৰোবাক কৈছে নেকি আজিলৈকে? যদি কৈছে জনাবচোন। অন্ততঃ মই গম পাম যে সেইটো মোৰ লগতে হোৱা নাই, বেলেগৰ লগতো হৈছে। আৰু যদি বস্তুটো আপোনালোকে পাইছে তেতিয়াহ'লে মই গম পাওঁ যে মই বস্তুটো পাম। আৰু যদি আপোনালোকৰ লগতো যদি আগত সেনেকুৱা হৈছে কিন্তু বস্তুটো যদি পোৱা নাই, তেতিয়াহ'লে যে গম পাম সেইটো হ'ল মিছা। আৰু তেখেতে ডাইৰেক্ট ভিডিঅ' কল কৰিলে, ভিডিঅ' কল কৰি কথা পতা হ'ল, 2 মিনিট সময় কথা পাতিলে তেখেতে। ভিডিঅ'টো চাওক, ভিডিঅ'টো চালে বুজি পাব, সকলোখিনি দেখা পাব যিখিনি হৈছে। চাই থাকক। अस्सलाम वालेकुम जी, ये कोरियर आपका रेडी हो गया है। जमजम की तरफ से बात कर रहा हूँ, ठीक है। ये सामने आपका कोरियर पड़ा है और सबके कोरियर रेडी कर दिए हैं, ठीक है। सबके पार्सल रेडी कर दिए हैं। पार्सल वाले को आपका नाम नंबर एड्रेस दे दिया है और आपको कॉल आ जाएगी, ठीक है। आपका पार्सल हमने रेडी करके यहाँ এইটো বোলে মোৰ নামত আহিব। কোনোবা পাইছে নেকি যেনেকৈ জনাবচোন। এইটো যে ভিডিঅ' কল কৰিলে ৰাতিপুৱা বা পুৰা টিপিছে লোকৰ মোবাইল। পাই নহয় তেনেকুৱা কৰিব। সেইটো মোবাইলটো ধুনীয়া আছে দেই, আহিলে ভালেই হ'ল। পেকিং হৈ গৈছে বুলি কৈছে। ইয়াত আহি পালে মানে কি হয় দেখা যাব। মোবাইলৰ বস্তু মানে ৰাতিপুৱাতে আহে। আপোনালোকৰ লগতো যদি এনেকুৱা হৈছে মোক জনাবচোন কমেণ্ট বক্সত, কমেণ্ট কৰিব। আৰু কোনোবাই যদি পাইছে জনাব, তেতিয়া গম পাম যে বস্তুটো সঁচা হয় নে মিছা হয়। কিন্তু তেওঁলোকে মোবাইল ফোন দিয়া দেখিছোঁ ভিডিঅ'বোৰত, মানুহবিলাকক দি দিয়ে। কি হয় আৰু নাজানো আৰু। এইটো এই চাইডৰ বক্সটো মোৰ নামত পেকিং হৈছে। এইটো বক্স বহুত মানুহৰ বক্স আছে ইয়াতে, এইটো মোৰ নামত আছে। এইবিলাক iPhone 14 Pro Max तमाम फोटियाँ या छोटा भाई बड़ा भाई दोनों मिलकर हमको एक तो मोबाइल दे दिया। ফোন কৰিলে, এয়া ফোন কৰিছে, কল কৰিলে। পিছত মই বোলো আপুনি বা কোন হয়, কি কথা পাতো নাজানো, আপোনাক কেনেকৈ চিনি পাম, কোনে কৈছে বুজি পাম। তেতিয়া তেখেতে ভিডিঅ' কল কৰিলে, ভিডিঅ' কল কৰি কথা পাতিলে। এয়া এজন সঁচাই হয় নে মিছাই হয় বাৰু, যোনজনে
ডুবাইত লাইভ ভণ্টি ক'বচোন চলাব চাওঁনে বিচাৰোঁ কল কৰিলে ভিডিঅ' কলটো পাতি কথা পাতিলোঁ এবাৰ সময় কথা পাতিলোঁ 2 মিনিট সময় কথা পাতিলোঁ 2 মিনিট সময় কথা পাতি ধুনীয়াকৈ গম পালোঁ যে মোবাইলটো মোৰ নামত পেকিং হৈ আছে আহিব মই ইয়াৰ এড্ৰেছ দিলোঁ লোকেশ্যন শ্বেয়াৰ কৰিব দিলে লোকেশ্যনটো দিলোঁ এড্ৰেছ পঠালোঁ এতিয়া মোবাইল অহাহে কথা আৰু আইফোন 14 Pro Max বাহ